হেল্ল' এভৰিৱান, আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে সকলো ভালেই আছে, মোৰো ভালেই। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে জুবলিছ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে আজি মই ৰেচিপিটো লৈ আহিছোঁ মটৰ পনীৰ ৰেচিপি। আৰু এইফালে পিঁয়াজ, আদা, নহৰু, কাজু, জলকীয়া, বিলাহী, মটৰ পনীৰ গোটেইখিনি লৈ লৈছোঁ। আৰু এতিয়া এইখিনি মই কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু এইফালে কেৰাহীখন পাতি দিলোঁ আৰু অলপমান তেল দিছোঁ। প্ৰথমতে মই পনীৰখিনি অকণমান ফ্ৰাই কৰি ল'ম, যিহেতু মই কেঁচাকৈ ভাল নালাগে মোৰ, সেইকাৰণে মই অকণমান ফ্ৰাই কৰি ল'ম। বেছি ফ্ৰাই নকৰোঁ, জাষ্ট ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। আৰু এইখিনি মোৰ অলৰেডি ফ্ৰাই কৰা হৈ গৈছে। মই বহুত বেছি লোৱা নাই, কাৰণ দুটা মানুহৰ জোখাৰে বনাইছোঁ মই। আৰু এতিয়া মই এইখিনি তেলতে কি কৰিম, যোনখিনি মই আদা, নহৰু, পিঁয়াজ কাটি থৈছিলোঁ সেইখিনি মই ফ্ৰাই কৰিম। এতিয়া প্ৰথমতে মই জিৰা দিছোঁ আৰু মেথি দিছোঁ আৰু লং দি দিছোঁ দুটামান। আৰু এতিয়া যিখিনি কাটি থৈছিলোঁ সেইখিনি মই গোটেই ইয়াতে দি দিলোঁ গোটেইখিনি। আৰু এইখিনি অলপমান ফ্ৰাই হোৱাৰ পাছতে মই ইয়াতে কাজুখিনি এড কৰি দিছোঁ। কাজুখিনি অলপমান ফ্ৰাই হোৱাৰ পাছতে মই বিলাহীখিনি ইয়াতে দি দিম। আৰু বিলাহীখিনি অলপমান মই গলালৈকে ফ্ৰাই কৰি ল'ম। আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এতিয়া মই এইখিনি হৈ গৈছে, অলপ ঠাণ্ডা হ'বলৈ দিছোঁ। ঠাণ্ডা হোৱাৰ পাছতে মই মিক্সিত ভৰাই দিওঁ। আৰু এইফালে দৈখিনি কিয় লৈছোঁ আপোনালোকক মই জনাই থাকিম। আৰু এইফালে মিক্সিত দি দিলোঁ। এতিয়া মই গ্ৰাইণ্ড কৰি লওঁ। অলৰেডি মোৰ গ্ৰাইণ্ড কৰা হৈ গৈছে। আৰু সেই একেখন কেৰাহীতে মই আকৌ পাতি দিছোঁ ইয়াতে। তো এতিয়া মই অকণমান ঘিউ দিছোঁ। মই পূৰা 1 চামুচো দিয়া নাই, অলপমান দিছোঁ, যিহেতু মোৰ এইখিনি তেল অলৰেডি আছিলেই। আৰু এতিয়া মই এই পেষ্টখিনি গোটেইখিনি ইয়াতে দি দিলোঁ। আৰু এতিয়া মই অলপমান ভালকৈ লৰাই লওঁ। লৰাই লৈ পেলাই মই ইয়াতে নিমখটো এড কৰিম, যিহেতু মই নিমখ দিয়া নাছিলোঁ আগতে। আৰু এইখিনিও ভালকৈ মিক্স কৰাৰ পাছত মই ইয়াতে অকণমান হালধি এড কৰিছোঁ। আৰু মই বাকী একো বেলেগ মছলা দিয়া নাই। আৰু এইখিনি মটৰ আৰু আলুখিনি মই বইল কৰি লৈছোঁ, কিন্তু মটৰটো মই বইল নাই কৰা, এইটো যিহেতু কেঁচা মটৰটো হয়। তো সেইখিনি মই ইয়াতে দি দিলোঁ আৰু ভালকৈ লৰাই লৈছোঁ দুবাৰমান। ইয়াতে মই অকণমান পানীও এড কৰিছোঁ, কিন্তু মোৰ সেইটো দেখাব নহ'ল। আৰু এতিয়া মই ইয়াতে ফ্ৰাই কৰি থকা পনীৰখিনি ইয়াতে মই এড কৰি দিলোঁ। দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে। তো আপোনালোকেও এবাৰ ট্ৰাই কৰিব মোৰ ষ্টাইলত পনীৰ মটৰ ৰেচিপিটো। আৰু কেনেকুৱা লাগিছে মোক কিন্তু কমেণ্ট কৰি জনাব দেই। আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। আৰু এতিয়া মই ইয়াতে কি কৰিম, দৈখিনি এড কৰিম, যিহেতু দৈখিনি মই পানী মিক্স কৰি থৈছোঁ, নহ'লে ফাটি যোৱাৰ চান্স থাকে। এতিয়া মই ইয়াতে দৈখিনি ওপৰত দি দিলোঁ। আৰু এতিয়া আকৌ মই ভালকৈ দুবাৰমান লৰাই দিম। আৰু অলৰেডি এইখিনি মোৰ হৈয়ে গৈছে। আৰু এতিয়া মই ইয়াৰ ওপৰতে কচুৰি মেথিটো এড কৰি দিম। অলৰেডি মোৰ পনীৰ মটৰ তৰকাৰী ৰেডি হৈ গ'ল। আৰু এইটো ভাতৰ লগত বা ৰুটিৰ লগত খাবলৈ বিৰাট টেষ্টি হয়। আপোনালোকেও এবাৰ বনাই চাব। আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। আৰু ভাল পালেতো নহ'ব ন, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব লাগিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই। আকৌ নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম।